ডিস্ট্রিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ কোকৰাঝাৰৰ পৰা আহিছোঁ। আমাৰ মেইনলি অসম যিটো মেইন আইন, সেই মেইন আইন অনুসৰি আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এই সময়ছোৱাত যি খাল বিল নদী জান জুৰি ডবা যিবিলাক আছে এইবিলাকৰ কণীযুক্ত মাছ ধৰাটো নিষেধ। কিয় নিষেধ? এইখিনি সময়ত মাছৰ পেটত কণী থাকে, মাছৰ প্ৰজনন সময়, এইটো সময়ত মাছে কণী দিব, পোৱালি জগাব। সেইকাৰণে এইবিলাক আমি এৱাৰনেছ কৰি আছোঁ, মানুহক বুজাই আছোঁ। আমি ঠায়ে ঠায়ে বজাৰ, হাট বজাৰ, নদীৰ ছাইডত, ব্ৰিজত, ক'তবা আমি যিখিনি জেগাত মাছৰ উৎস যিবিলাক জেগা আছে সেইখিনি জেগাত আমি বেনাৰ পোষ্টাৰ লগাইছোঁ। আমি লিফলেটো মানুহৰ হাতে হাতে প্ৰচাৰ কৰিছোঁ। আমি বহুত সজাগতা কৰি আছোঁ। বিশেষকৈ আমাৰ BTC চৰকাৰ আৰু আমাৰ জিলা মেইন উন্নয়ন বিষয়া CSD নীলো দাস ছাৰৰ তৎপৰতাত আমি বিভিন্ন জেগাত এৱাৰনেছ কৰি আছোঁ, মানুহক বুজাই আছোঁ যাতে এইখিনি সময়ত মাছ ধৰা নহয়। কাৰণ চাওক, আমাৰ লোকেল যি প্ৰজাতিৰ যিবিলাক মাছ আছে সেইবিলাক মাছ আজিকালি আমাৰ নোহোৱাই হ'ল। এই কণীযুক্ত মাছ যদি এতিয়া মানুহে ধৰে, মাছে এতিয়া যিহেতু পোৱালি জগাব, এইটো সময়ত যদি মাছখিনি ধৰে আমাৰ এই থলুৱা মাছখিনি নোহোৱাই হ'ব। সেইকাৰণে আমি পাব্লিকক, মানুহক অনুৰোধ জনাইছোঁ আমি যাতে এই সময়খিনিত মাছ নধৰে। গোসাইগাঁও মহকুমাত আমি কি কয় শ্ৰীৰামপুৰ গৈছোঁ, চেমুল টাপো গৈছোঁ, ইফালে কচুগাঁও এইটো ছাইডতো যোৱা হৈছে। আমি বিভিন্ন জেগাত গৈছোঁ, আমি যিবিলাক জেগাত মাছৰ উৎস আছে। আমাৰ এইখিনি ভাওৰাগুৰিতো কৰিছোঁ। আজি আমি গোসাইগাঁৱত এই নাইটি বজাৰ এটা আছে, তাতে গ'লোঁ। তাতে যাই কিনি আমি থলুৱা মাছো পালোঁ, আৰু নদীৰো মাছ পাইছোঁ। সেইখিনি মাছ আমি সিহঁতক বিক্ৰী কৰিব দিয়া নাই, আমি লগে লগে বন্ধ কৰি দিছোঁ। মানুহখিনিক বুজাই দিছোঁ যে নেক্সট আপোনালোকে নানিব। যদি মাছ আনে তাৰপিছত আমি কিন্তু আইনী ব্যৱস্থা ল'ম। আমাৰ আইনী ব্যৱস্থাও আছে। আজি ফাৰ্ষ্ট টাইম আমি ৱাৰ্ণিং দি গ'লোঁ, কাৰণ তাতো আমাৰ বেনাৰ পোষ্টাৰ লগোৱা আছে, তথাপি মানুহখিনি বুজি নাপায়। আমি মানুহখিনিক বুজাই দিওঁ।